Welcome everyone to the AB Edu Studies channel. তোমালোকে যদি প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে লাইক আৰু শেয়াৰ কৰিবা যাতে সকলোৱে চাব পাৰে। আজি আমি ক্লাছ 8 ৰ অনুশীলনী 8.2 ৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা। অনুশীলনী 8.2 প্ৰশ্নোত্তৰসমূহ কৰাৰ আগত আমি এইখিনি সূত্ৰ ফৰ্মুলাখিনি আমি মনত ৰাখিব লাগিব। তোমালোকে এইখিনি মনত ৰাখিবা। ৰেহাই উলিয়াবলৈ হলে আমি কি কৰিব লাগিব? ৰেহাই উলিয়াবলৈ হলে ছপা মূল্য পৰা বিক্ৰী মূল্যটো বিয়োগ কৰিব লাগিব। ৰেহাই ইকুৱেল টু ছপা মূল্য মাইনাছ বিক্ৰী মূল্য। এই ছপা মূল্য কোনটোক কয়, বিক্ৰী মূল্য কোনটো আৰু ৰেহাই কোনটো, সেইখিনি আমি জানিব লাগিব। ছপা মূল্য হ'ল যে কিবা বস্তু এটা তাৰ ৰেটটো লিখা থাকে, সেইটোক কয় ছপা মূল্য। মানে প্ৰিন্টটো লিখা থাকে কিমান টকা, সেইটো ছপা মূল্য। এতিয়া তোমালোকে যদি বজাৰত কাপোৰ কিনিবলৈ যোৱা বা যিকোনো বস্তু এটা কিনিবলৈ যোৱা তাত ৰেটটো লিখা থাকিব। এতিয়া যেনিবা তোমালোকৰ ৰেটটো লিখা আছে 500 টকা, তেতিয়াহ'লে তাৰপৰা তোমালোকেতো 500 টকা নিদিয়া, 500 লিখিলে তাৰপৰাতো কিবা এটা কমাবা বা দোকানীয়ে হ'লেও কমকৈ দিব। এতিয়া যেনিবা 500 টকা বস্তুটো তোমালোকক 400 টকাত দিলে, 400 টকাত দিলে। এতিয়া 500 টকাৰ পৰা 400 দিলে এইটো কিমান হ'ব? এইটো 001 100 টকা ডিছকাউণ্ট কৰি দিলে, মানে ৰেহাই দিলে। 500 নল'লে 400 ল'লে, 100 টকা ৰেহাই কৰি দিলে। তেতিয়াহ'লে 100টো হ'ল ৰেহাই। তাৰপিছত 500টো হ'ল ছপা মূল্য, মানে তাত লিখা আছিলে, আৰু বিক্ৰী মূল্য কিমান হ'ল? 400, মানে তোমালোকক বিক্ৰী কৰিলে 400। তেতিয়াহ'লে ৰেহাই কোনটো হ'ল? 100টো ৰেহাই, 400টো হ'ল বিক্ৰী মূল্য আৰু ছপা মূল্য হ'ল 500টো। এতিয়া বুজি পালা নহয়? 2 নম্বৰটোত দিছে বিক্ৰী মূল্য যদি উলিয়াবলৈ হয় তেতিয়া ছপা মূল্যৰ পৰা মাইনাছ কৰিব লাগিব ৰেহাইটো। এতিয়া ছপা মূল্য যদি আমি 500 পাওঁ, 500টো আছিলে ছপা মূল্য, তাৰ পৰা ৰেহাই কিমান কৰিলে? 100 ৰেহাই কৰি দিলে। এতিয়া 500ৰ পৰা 100 বিয়োগ হ'লে কিমান থাকিব? 400। তেতিয়াহ'লে এই 400টো বিক্ৰী মূল্য হ'ল। তাৰপিছত শতকৰা ৰেহাই যদি উলিয়াব দিয়ে তেতিয়া কি কৰিব লাগিব? ছপা মূল্য ৰেহাইক হৰণ কৰিব লাগিব ইনটু 100। ৰেহাই ডিভাইডেড ছপা মূল্য ইনটু 100%, মানে শতকৰা বুলি ক'লে 100টো থাকিবই এইফালে পূৰণ হয়। তেওঁলোকে এইখিনি মনত ৰাখিবা। এতিয়া অনুশীলনী 8.2 ৰ 1 নম্বৰ দিছে এটা ৰেডিঅ'ৰ ছপা মূল্য 2055 টকা, 3% ৰেহাই দি ৰেডিঅ'টো বিক্ৰী কৰিলে, ৰেডিঅ'টোৰ বেচা দাম কিমান? মানে ইয়াত ছপা মূল্য মানে ৰেটটো লিখা আছে 2055 টকা। এইটো প্ৰিণ্ট, মানে তাত ৰেটটো লিখা আছে। তাৰপিছত ইয়াৰ পৰা ডিছকাউণ্ট মানে ৰেহাই 3% এটা কমাই দিছে। এতিয়া কিমানত মানে বেচিলে কমকৈ, মানে এতিয়া ৰেহাই দিয়াৰ পিছত কিমানত বেচিলে? 3% ৰেহাই দিয়াৰ পিছত। 1 নম্বৰ এনচাৰটো হ'ব, দিয়া আছে ছপা মূল্য ছপা মূল্য হ'ল 2055 টকা। ৰেহাই কিমান দিছে? 3%। ৰেহাই দিছে 3%। এতিয়া আমি ৰেহাইটো উলিয়াই ল'ম। 2055 ৰেহাইটো আমাৰ ফৰ্মুলাটো দিয়া আছিলে নহয়, 3/100 ইকুৱেল টু, এই দুটা আমি পূৰণ কৰি দিম, তলত 100টো থাকি যাব। এই দুটা 3য়ে 2055 লগত হৰণ কৰিলে কিমান পাম? 6165 ইকুৱেল টু 100 ইয়াক হৰণ কৰি দিলে এতিয়া কি হ'ব? কাৰণ এইটো অযুগ্ম সংখ্যা, অযুগ্ম সংখ্যা হৰণ কৰিলে যুগ্ম সংখ্যা দশমিকত ওলাব। সেইকাৰণে ইয়াত দুটা শূন্য আছে, আমি দুটা শূন্য আগত দশমিক ভৰাই দিম। 61.65 টকা। বেচা দাম হ'ব
ছপা মূল্য মাইনাছ ৰেহাই, ছপা মূল্য মাইনাছ ৰেহাই। এইটো ফৰ্মুলাটো আগতে আমি লিখি আহিছোঁ। ছপা মূল্যটোৰ পৰা এতিয়া ৰেহাইটো মাইনাছ কৰিলে হ'ল। 2055টো আছিলে ছপা মূল্য বিয়োগ ৰেহাইটো হ'ল 61.65 টকা ইকুৱেল টু এইটোৰ পৰাটো আমি বিয়োগ কৰি দিলোঁ। এইফালে বিয়োগ কৰি দেখাই দিছোঁ, তোমালোকে চাই ল'বা। 2055.00 দিব লাগিব, কাৰণ এইফালে দশমিকৰ পিছৰ সংখ্যা আছে যে 61.65। এতিয়া ইয়াৰ পৰা 1 ধাৰ হ'ল, ইয়াৰ পৰা 1 ধাৰ হ'ল, 10ৰ 5 গ'ল থাকিল 5, ইয়াত থাকিলে 9, 9 3 গ'ল 6 গ'ল থাকিল 3, দশমিক নামি আহিলে। ইয়াত 4 1 গ'ল থাকিল 3, ইয়াৰ পৰা ইয়ালৈ 1 ধাৰ হ'ল 10 হ'ল, 10ৰ পৰা ইয়ালৈ 1 ধাৰ হ'ল 14 হ'ল, 14 6 গ'ল থাকিল 9, ইয়াতো 9 থাকিলে ইয়াৰ পৰা 1 ধাৰ হৈ যোৱাৰ পিছত 9টো নামি আহিলে, এইটো 1 থাকিলে 1টো নামি আহিলে। তেতিয়াহ'লে 1993.35 1993.35 টকা। তেতিয়াহ'লে বিক্ৰী মূল্য কিমান হ'ব? এতেকে বিক্ৰী মূল্য 1993.35 টকা। 2 নম্বৰ দিছে, সুমনে এখন গণিতৰ কিতাপত 10% ৰেহাই পোৱাৰ পাছত 190 টকাতে কিতাপখন কিনিলে। কিতাপখনৰ ছপা মূল্য কিমান আছিল? মানে সুমনে গণিতৰ কিতাপখন 10% ৰেহাই দিয়াৰ পিছত 190 টকাত কিনিছে, মানে 10% ৰেহাই ডিছকাউণ্ট দিয়াৰ পিছত 190 টকাত কিনিলে। কিতাপখনৰ ছপা মূল্য কিমান আছিল? মানে ছপা মূল্যটোতকৈ কমাই দিলে 10%, কমাই দিওঁতে 190 টকা হ'ল। তেতিয়াহ'লে কিমান আছিলে প্ৰিণ্ট ৰেষ্টটো, মানে কিমান লিখা আছিলে সেইটো উলিয়াব লাগে। 2 নম্বৰ এনচাৰটো হ'ব, আমি ধৰি ল'ম এতিয়া ছপা মূল্যটো আমাক উলিয়াব দিছে। ধৰা হ'ল ছপা মূল্য x, আমি এইটো ধৰি ল'লোঁ x বুলি। ছপা মূল্যটো আমাক উলিয়াব দিছে, আমি x বুলি ধৰি ল'লোঁ। ৰেহাইটো দিছিলে 10%, ৰেহাই 10% দিছে। এতিয়া ৰেহাইটো আমি উলিয়াই ল'ম, x × 10/100, এইটো 0 এইটো 0 কাটি দিলোঁ, তেতিয়াহ'লে কিমান থাকিলে 1 আৰু x পূৰণ হ'লে 1, এইটো x হৈ গ'ল, তলত 10টো 10 হৈ গ'ল। এতিয়া বিক্ৰী মূল্যটো উলিয়াবলৈ হ'লে আমি কেনেকৈ কৰিম? বিক্ৰী মূল্য ইকুৱেল টু ছপা মূল্য মাইনাছ ৰেহাই আছিলে, ৰেহাই। এতিয়া ছপা মূল্যটো কি আছিলে? x আছিলে। এতিয়া ছপা মূল্যটো x মাইনাছ ৰেহাইটো কিমান পালোঁ? x/10, এইটো হ'ল বিক্ৰী মূল্যটো উলিয়াবৰ কাৰণে এইটো আমি কৰিছোঁ। এতিয়া লসাগু ল'লেতো 10টো থাকি গ'ল, ইয়াত 1 এটা থাকে নহয়, এইটো 10x আৰু এইটো এইফালে বৰ্জপূৰণ কৰি দিলে x, এইটো 10x আৰু এইফালেতো x, 10x মাইনাছ এইটো x এগুণ x, তেতিয়াহ'লে 10xৰ পৰা এটা x গ'লে 9x হ'ল, 10টো থাকি গ'ল। এতিয়া বিক্ৰী মূল্য আমি কিমান পালোঁ? 9x/10।
এতিয়া আমি এইটো কৰি চাব পাৰোঁ 9x10 মানে কিমান আছিলে এইটো আমাক দি দিছিলে প্ৰশ্নত কিমানত বিক্ৰী মূল্যটো কিমান বুলি কৈছিলে 190 টকা মানে 190 টকাত কিনিছে মানে বিক্ৰী মূল্যটো 190 9x by 10 ইকুৱেল টু কিমান বুলি কৈছিলে বিক্ৰী মূল্যটো 190 মানে গণিত কিতাপখন 190 টকাত কিনিছিলে এতিয়া বিক্ৰী মূল্যটো 190 এইটো আমি লসাগু ল'লে 10 টো থাকি গ'ল এইটো আমাক কমন ল'বলৈ হ'লে এইটো 9 টো থাকিব 9 আৰু কমনটো আমি এতিয়া আনিব নহ'ব আৰু আমি পৰীক্ষান্ত কৰি দিম 9x টো ৰখাই দিম 9x ইকুৱেল টু 190 ইনটু এইফালেটো হৰণ হৈ আছে ডিভাইড হৈ আছে এইফালে গুচি গ'লে কি হৈ যাব পৰীক্ষান্ত কৰিলে পূৰণ হৈ যাব 10 টো এইফালে হৰণ হৈ আছিল কাৰণে এইফালে পৰীক্ষান্ত কৰি দিলে পূৰণ হৈ যাব তো পূৰণ 10 এতিয়া x টো আমি ৰখাই দিলো 190 ইনটু 10 তাৰপিছত এইফালে পূৰণ হৈ আছিলে এইফালে পৰীক্ষান্ত হৈ গ'লে 9 টো হৰণ হৈ যাব 9 এইটো এতিয়া কিমান হ'ব 190 পূৰণ 10 মানে 1900 এটা শূন্য আমি বেছিকৈ বহাই দিলোঁ এইফালে 9 ইকুৱেল টু কিমান হ'ব এতিয়া 9 1900 ঘন কৰিলে 1900 যদি আমি হৰণ কৰোঁ 9 9 দুগুণ 18 এক নামে আহিলে এইফালে শূন্য নামে আহিলে 9 এগুণ 9 এক নামে আহিলে এইটো শূন্যটো নামে আহিলে 10 হ'ল আকৌ 9 এগুণ 9 হ'ল আকৌ এক নামে আহিলে ইয়াত দশমিক দিলোঁ ইয়াত শূন্য হ'ল 9 এগুণ 9 হ'ল আকৌ এক নামে আহিলে এনেকৈ এক এককৈ ওলাই গৈ থাকিব এইটো তেতিয়াহ'লে এনচাৰটো হ'ব 211.12 টকা তেতিয়াহ'লে এটাকে ছপা মূল্য এটাকে ছপা মূল্য হ'ল 211.12 টকা 211.12 টকা ইয়াত যে 2 লিখিছোঁ এইটো কিয় লিখিছোঁ ইয়াত কাৰণ এক এককৈ ওলাই গৈ থাকিব এইটো এক একোণত এক একোণত এক এনেকৈ এক এককৈ গৈ থাকিব যে আমি ইমানখিনি লিখিব নোৱাৰোঁ কাৰণে এইটো কি কৰি দিলোঁ 2 কৰি দিলোঁ একটো আমি 2 কৰি দিম বাকী এইটো একেই আছে 2 1 1 এইফালে দশমিক তাৰপিছত 1 এইটো 1 তাৰপিছত আমি এইফালে এক এককৈ লিখি নাথাকোঁ কাৰণে 2 কৰি দিলোঁ তোমালোকে আকৌ 2টো ক'ৰ পৰা আহিলে বুলি চিন্তা কৰিব নালাগে এইটো 2টো আমি ইয়াত 1টোকে 2 কৰি দিছোঁ ইয়াত 3 নম্বৰ দিছে ছপা মূল্য 700 টকাৰ বস্তু এটা ৰমেনে 630 টকাত কিনি আনিলে তেওঁ কিমান শতাংশ ৰেহাই পালে এতিয়া 700ত যদি ছপা মূল্য দিয়া আছে তাৰপিছত 630ত কিনিলে কিমান ৰেহাই পালে মানে ডিছকাউণ্ট কিমান কৰি দিলে সেইটো উলিয়াব লাগে ৰেহাই উলিয়াব লাগে এতিয়া 3 নম্বৰ এনচাৰ হ'ব আমাক দিয়া আছে আমি দিয়া আছে বুলি লিখি ল'ম দিয়া আছে ছপা মূল্য কিমান দিছিলে 700 টকা টকাত মানে লিখা আছে ছপা মূল্যটো তাৰপিছত কিমানত বিক্ৰী কৰিছে বিক্ৰী মূল্য 630 টকাত বিক্ৰী কৰিছে এনেকৈ আমি ৰেহাই উলিয়াম এতিয়া ৰেহাই উলিওৱা সূত্ৰটো আছিলে ৰেহাই ইকুৱেল টু কি হ'ব ছপা মূল্য মাইনাছ বিক্ৰী মূল্য ছপা মূল্য মাইনাছ বিক্ৰী মূল্য ছপা মূল্য 700 মাইনাছ বিক্ৰী মূল্য 630 700 পৰা 630 ইয়াৰ পৰা 1 ধাৰ হ'ল ইয়াৰ পৰা 1 ধাৰ হ'ল 10
আৰু 0 0 0 হ'ল ইয়াত থাকিলে 10 হ'ল 10 3 গ'ল থাকিল 7 এইটো 6 6 মিলি গ'ল 70 টকা 70 হ'ল ৰেহাই কিমান দিলে 70 এতিয়া আমাক উলিয়াব লাগিছে শতকৰা ৰেহাইটো গতিকে শতকৰা ৰেহাই ডিভাইডেড ছপা মূল্য ইনটু 100%। এতিয়া ছপা মূল্যটো কিমান আছিলে ছপা মূল্যটো দিছিলে 700 টকা 700 হ'ল ৰেহাই আমি কিমান পালো 70 700 হ'ল ছপা মূল্য 70 হ'ল ৰেহাই ইনটু 100%। এইটা আমি কাটিলে কিমান এইটো 0 কাটিলো এইটো 0 কাটিলো 7 70 কিমান যাব 7 ইনটু 10 10 বাৰ যাব 7 দুগুণ 70 তেলে কিমান হ'ল 10 ইকুৱেল টু 10%। এটাকে শতকৰা ৰেহাই 10%। 4 নম্বৰ দিছে এযোৰ সোফা সেটৰ ছপা মূল্য 30,000 টকা মানে 30,000 টকা নতুন বছৰ আৰম্ভণিৰ বাবে দোকানীয়ে সোফা সেটযোৰ 25,000 25,000 টকাত মানে বিক্ৰী কৰিলে তেওঁ কিমান শতাংশ ৰেহাই দিলে 30,000 ৰেছ লিখা আছে ছপা মূল্যটো 30,000 কিন্তু বিক্ৰী কৰিছে 25,000 25,000 মানে বিক্ৰী কৰি দিলে কিমান শতাংশ ডিসকাউন্ট দিছে মানে ৰেহাই দিছে ৰেহাই উলিয়াব লাগে শতাংশত 4 নম্বৰ আনসাৰ হ'ব দিয়া আছে ছপা মূল্য কিমান দিছিলে আমাক 30,000 টকা বিক্ৰী কৰিছে 25,000 টকাত 25,000 টকা এতিয়া ৰেহাই হ'ব এটাকে ৰেহাই ইকুৱেল টু ছপা মূল্য মাইনাছ বিক্ৰী মূল্য ছপা মূল্য মাইনাছ বিক্ৰী মূল্য ছপা মূল্য হ'ল 30,000 মাইনাছ 25 বিক্ৰী মূল্য আছিলে 25,000 30,000 পৰা 25,000 মাইনাছ হলে 5,000 হ'ব তেলে ৰেহাই কিমান দিছিলে 5,000 টকা এতিয়া শতকৰা ৰেহাই উলিয়াব লাগিছে এটাকে শতকৰা ৰেহাই ইকুৱেল টু ছপা মূল্যটো সদায় তলত হয় ওপৰত থাকিব ৰেহাই ইনটু হৈ থাকিব 100%। ছপা মূল্যটো আছিলে 30,000 ৰেহাই হ'ল 5,000 ইনটু 100 এইটো 0 কাটিলো এইটো 0 কাটিলো এইটো 0 কাটিলো এইটো 0 কাটিলো তেলে কিমান থাকিলে 50/3 50 ক আমি এতিয়া 3 হৰণ কৰিলে 3 এগুণ 3 হ'ল এইটো 0 ইফালে 5 3 গ'ল থাকিল 2 3 6 গুণ 18 3 7 21 3 6 গুণ 18 হ'ল এটা এক ধাৰ হ'ল 10 আগল থাকিল 2 হ'ল
2 কেইটা নাযায় দশমিক দি দিলোঁ ইয়াত 0 আহিলে 3 6 গুণ 18 হ'ব আকৌ ইয়াত কিবা 2 আহিব দশমিক দিয়া আছে 0 হ'ল 3 6 গুণ 18 এনেকৈ 6 6 কে গৈ থাকিব এইটো 6 ওলাই 16.66 কে ওলাই থাকিব আমি গোটেইকেইটা 6 নিলিখোঁ এতিয়া এটা 7 কৰি দিম এই 6 টো আমি 7 কৰি দিম $16.7 এটাকে ৰেহাই ৰেহাই 16.7 টকা টকা নহয় এইটো পাৰ্চেণ্ট লিখিব লাগিব কিমান পাৰ্চেণ্ট ৰেহাই দিছিলে 16.7% পাৰ্চেণ্টটো লিখিলেই হ'ল এৰিয়াটো পাৰ্চেণ্টে লিখিবা 16.7% 5 নম্বৰ দিছে 10% ৰেহাই দিয়াৰ পিছত দোকানীয়ে এখন ফেন 1260 টকাত বিক্ৰী কৰিলে ফেনখনৰ ছপা মূল্য কিমান আছিল নিৰ্ণয় কৰা এতিয়া 10% ৰেহাই কৰি 1260 টকাত বিক্ৰী কৰিছে মানে ছপা মূল্যটো কিমান আছিলে উলিয়াব লাগে 5 নম্বৰ এনসাৰ হ'ব আমাক ছপা মূল্যটো উলিয়াব দিছে আমি হেতু ধৰি লম ধৰা হ'ল ছপা মূল্য x और रेहाई किमान रेहाई कोई बेसिस 10% रेहाई इक्वल टू 10% আমি ৰেহাইটো উলিয়াই লম x into 10/100 এটো শূন্য কাটি দিলে x ইকুৱেল টু কিমান হ'ব 10/x x গুণ x হ'ল 10 থাকি গ'ল এটা বিক্ৰী মূল্যটো দিম এটাকে বিক্ৰী মূল্য ইকুৱেল টু ছপা মূল্য মাইনাস ৰেহাই ছপা মূল্য মাইনাস ৰেহাই এনেকুৱা অংক আমি আগৰকেইটাতো কৰি আহিছোঁ একে ধৰণৰ এতিয়া ছপা মূল্যটো দিছে x আমি ধৰিহে লৈছোঁ ছপা মূল্যটো আমাক তো উলিয়াবলৈ দিছে আমি x বুলি ধৰি লৈছোঁ মানে x মাইনাস ৰেহাইটো কিমান পালো আমি x/10 x/10 এতিয়াতো আমি লসাগু ললে কি হ'ব 10 আহি যাব ইয়াৰ তলত এক এটা আছে বুলি ধৰি ললে ইয়াত 10x 10 into x মানে 10x মাইনাস আহি গ'ল আকৌ 1 into x মানে অকল x equal to 10x পৰা এটা x গ'লে 9x/10 আমি কিমান পালো বিক্ৰী মূল্য 9x/10 তে প্ৰশ্ন মতে বুলি লিখি লব পাৰো আমি প্ৰশ্ন মতে 9x/10 ইকুৱেল টু কিমান হ'ব আমাক বিক্ৰী মূল্যটো কিমান দিছিল আমি বিক্ৰী মূল্য এটো 9x/10 পাইছিলো কিন্তু ইয়াৰ সমান কি হ'ব লাগিব এতিয়া মানে বিক্ৰী কিমান কৈছিল হেতু লিখিব লাগিব 1260 টকাত বিক্ৰী কৰিছে ফেনখন 1260 এতিয়া আমি পক্ষান্তৰ কৰিলে কি হ'ব 9x টো ৰখাই দিলো 9x ইকুৱেল টু 1260 এটো হৰণ হৈ আছে ইয়াত এফালে পক্ষান্তৰ কৰি দিলে পূৰণ হৈ যাব ইনটু 10 x টো ৰখাই দিলো 9 টো এফালে গুচি গলে কি হ'ব ইয়াত পূৰণ হৈছিল এফালে হৰণ হৈ যাব 1260 ইনটু 10 9 1260 কাটিলে কি হ'ব যাব
এইটো তোমালোকে ইয়াতে কাটি যাব পৰা, এইটো মৌলিক উৎপাদকত যে যেনেকৈ কাটে তেনেকৈ 9 12 কেইবা যায় এবাৰ 9 গুণ 9 হ'ল 12 পৰা 3 উকলি গ'ল গ'লে 6 লগত কি হ'ব 36 হ'ল 36 কেইবা যাব 9 4 গুণ 36 তাৰপিছত এইটো মিলি গ'ল 0 থাকিলে 9 0 গুণ 0 তেতিয়াহ'লে x ইকুৱেল টু কিমান হ'ব x ইকুৱেল টু 140 ইনটু 10 এতিয়া 140 ইনটু 10 টো আমি পূৰণ কৰিলে ওলাই যাব 0 4 0 0 1 0 0 এটা 0 বেছি বঢ়াই দিলে হৈ যায় হলো মই কৰি দেখাই দিছো ইয়াত এতিয়া 140 আছিলে তাত আৰু এটা 0 লগাই দিলে হৈ যায় 1400 হ'ব 1 0 0 4 গুণ 4 1 গুণ 1 0 0 4 1400 1400 টকা এতিয়া আমি কিমান পালো এটাকে বিক্ৰী মূল্য অচপা মূল্য 1400 টকা লিখা আছিলে কিন্তু বেচিলে 1260 টকা 6 নম্বৰ দিছে এটা ঘড়ী চপা মূল্য 1150 টকা পূজা উপলক্ষে কিমান শতাংশ ৰেহাই দিলে ঘড়ীটো দোকানীজনে 1000 টকাত বিক্ৰী কৰিব এতিয়া মানে চপা মূল্য আছিলে 1150 টকা আৰু বিক্ৰী কৰিছে 1000 টকাত মানে কিমান ৰেহাই হ'ল সেইটো উলিয়াব লাগে মানে কিমান পাৰ্চেন্ট ৰেহাই দিলে 1000 টকাত বিক্ৰী কৰিব মানে 6 নম্বৰ এনসাৰটো হ'ব দিয়া আছে চপা মূল্য 1150 টকা এটো মানে লিখা দামটো তাৰপিছত বিক্ৰী কৰিব কিমানত 1000 বিক্ৰী মূল্য 1000 টকা এতিয়া আমি ৰেহাইটো উলিয়াই লম এতেকে কিমান পাৰ্চেন্ট ডিসকাউন্ট দিছে মানে ৰেহাই ইকুৱেল টু চপা মূল্য মাইনাস বিক্ৰী মূল্য চপা মূল্যটো 1150 বিয়োগ মাইনাস ইফালে বিক্ৰী মূল্য 1000 ইয়াৰ পৰা তো বিক্ৰী দিলে কিমান হ'ব 150 টকা 150 টকা ডিসকাউন্ট কিমান দিলে ৰেহাই 150 এতিয়া শতকৰা ৰেহাই উলিয়াব লাগে এটাকে শতকৰা ৰেহাই চপা মূল্য ৰেহাই ওপৰত হ'ব ৰেহাই ইনটু 100% চপা মূল্য আছিলে 1150 টকা ৰেহাই হ'ল 150 ইনটু 100 এটো শূন্য কাটি দিলো 5 15 কেবা যাব 3 বাৰ 5 3 গুণ 15 5 115 কেবা যাব 5 দুগুণ 10 হ'ল 11 আছিল 10 হ'ল 1 টো ইফালে গুচি গ'ল 15 হ'ল 5 3 গুণ 15 মানে 23 বাৰ গ'ল এতিয়াটো কিমান হ'ব 3 পূৰণ 100 মানে 300 ডিভাইডেড এর তলত 23 তে 300 আমি 23 হৰণ কৰিলে ওলাই যাব আমি যদি এবাৰ দিও এবাৰ দিলে 23 বাৰ গ'ল শূন্য নামে আহিলে 1 ধৰ গ'লো 10 3 গ'ল থাকিল 7 70 হ'ল 70 যদি আমি 3 বাৰ দিও 3 3 গুণ 9 3 দুগুণ 6 69 হ'ল 1 নামে আহিলে ইয়াত দশমিক দিলো
ইয়াত 0 হ'ল এতিয়া 23তকৈ 10টো সৰু হৈ আছে দশমিক দিয়াৰ পিছত আমি 0 দিয়াৰ পিছতো সৰু হৈ গ'ল সেইটো কাৰণে আকৌ এটা 0 দি দিলোঁ ইয়াত তেতিয়া এটা 0 বহাই দিলোঁ 100 হ'ল 23 100 কেইবাৰ যাব 4 বাৰ 92 হ'ল আনমিলে এইটোৱে হ'ব এনসাৰটো equal to 13.04% এতেকে ৰেহাই কিমানৰ ৰেহাই দিলে 1000 বেচিব পাৰিব ৰেহাই হ'ল 13.04% মানে 13.04% ৰেহাই দিলে 1000 টকাত বেচিব পাৰিব ইয়াৰ পিছৰ প্ৰশ্নোত্তৰসমূহ তোমালোকে ডেছক্ৰিপশ্যনত গৈ চাব পাৰিবা আৰু প্ৰতিটো ক্লাছৰ ভিডিঅ'সমূহ ৰেগুলাৰ চাই থাকিবা তোমালোকৰ পৰীক্ষাৰ সময়ত মানে সহজ হ'ব থেংক ইউ